কফিটো বনাবলৈ আমাক চিম্পল 3টা ইনগ্ৰেডিয়েণ্টছ লাগে মই এটা মিক্সিং বাউল লৈছোঁ মিক্স কৰিবলৈ অলপ লুক ৱাৰ্ম ৱাটাৰ লৈছোঁ গৰম পানী চুগাৰ লৈছোঁ চেনি আৰু কফি লৈছোঁ আপোনালোকে যিকোনো ব্ৰেণ্ডৰ কফি ল'ব পাৰে ইয়াত আমি 2 টেবুল স্পুন কফি ল'ম কফি আমি যিমান ল'লোঁ সিমানে আমি চেনি ল'ম 2 টেবুল স্পুন গৰম পানীও আমি সিমানে ল'ম 2 টেবুল স্পুন এতিয়া আপোনালোকে কণ্টিনিউৱাছলি মিক্স কৰিব আমাৰ ঘৰত যদি ইলেক্ট্ৰিক গিটাৰ আছে গিটাৰ হ'ব গিটাৰ ইউজ কৰিব পাৰে কণ্টিনিউৱাছলি ষ্টাৰ কৰি থাকিব কণ্টিনিউৱাছলি ঘূৰাই থাকিব এইটো আমি দেখা পাইছোঁ যে লাহে লাহে ডাঠ হৈ গৈ আছে আমি আৰু ডাঠ কৰিব লাগিব মোৰ এতিয়া অলমষ্ট 10 মিনিটছ হৈ গ'ল হুইচ কৰি থকা ডাঠ হৈছেগৈ আৰু অলপ 2 মিনিটমান অলমষ্ট হৈ গ'ল আপোনালোকে চাব পাৰে কনচিষ্টেঞ্চিটো ধুনীয়াকৈ আহি গ'ল আমি এতিয়া চাৰ্ভ কৰিবলৈ আমি এতিয়া চিচাৰ গ্লাছ এটা লৈ লওঁ ইয়াত আমি অলপ আইচ প'ৰ কৰি লওঁ ইয়াৰ ওপৰত আমি চিল মিল্ক দি দিওঁ গাখীৰ ফুল ওপৰলৈকে নিদিওঁ আমি অলমষ্ট অকণমান গেপ থৈ দিওঁ আমি স্পুন লৈ ধুনীয়াকৈ ওপৰত টপিংছ দিওঁ ৰেডি হ'ব গৰম দিনত খাবলৈ চিয়ৰ ভাল লাগিব আপোনালোকে বনাই চাব